হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? তো আজি যাই আছোঁ জুবিন ক্ষেত্ৰত। তো জুবিন দাৰ তাতে বহুত দিন যোৱা নাই, ভাবি আছিলোঁ যাম মানে ৰাস্তা দি ইপাৰ সিপাৰ পাৰ হৈ থাকোঁ, কিন্তু যোৱা নহয়। তো আজি ফাইনেলি ভাবিছোঁ যাম বুলি, তো গৈ দেখাই আছোঁ কি হয়। তো আহিছিলোঁ দিনতে, তো ৰাতি হৈ গ'ল, আহি পালোঁ জুবিন ক্ষেত্ৰ। এইটো চাওক, জুবিন দাৰ ঘৰ ইয়াতে থাকে জুবিন দাই আজিকালি। তো আজি সেইকাৰণে লগ কৰিব আহিছোঁ। ভাবি আছিলোঁ বহুত দিনৰ পৰা যাম কিন্তু যাবই পোৱা নাছিলোঁ। তো আজি সোমাইছোঁ। তো বহুত দিন ভাবিছোঁ এই একদিন সোমাম ভালকৈ মানে চাম ভিতৰৰ বস্তুখিনি কি আছে কি নাই। আজি ইমান দিন হ'ল জুবিন দা যোৱা, তথাপি মই ভিতৰত সোমোৱা নাছিলোঁ। তো আজি ফাৰ্ষ্ট টাইম ভিতৰত সোমাইছোঁ। কি হৈছে কি নহৈছে, বাউণ্ডাৰী ৱালো গাঁঠি আছে, দেখাই আছোঁ আপোনালোকক, চাই থাকক ধুনীয়াকৈ। এইটো চাওক, ইয়াতে আমাৰ জুবিন দা আছে, শুই আছে বৰ্তমান। কোনো দেখা নাপাব পাৰে, কিন্তু ভাৱ এটা থাকে না ধুনীয়া। এইটো আমাৰ জুবিনদাৰ, মানে জুবিনদা ইয়াতে আছে বৰ্তমান। এইবিলাক জুবিনদাৰ চব বস্তুখিনি আছে, নে ক'ত কি আছে কি নাই। পৰিৱেশটো ধুনীয়া হৈ আছে, কিন্তু আগত কৰি বহুত ভাল কৰিছে। যেতিয়া মই ৰাস্তা দি যাওঁ বা দেখোঁ যে বস্তুখিনি ইমান ভাল কৰিছে, আগত কৰি উন্নত হৈছে কিছুমান বস্তু। তো চাইডে চাইডে গছপুলিও পোতা আছে, তো ভাল লাগিছে দেখি। কিন্তু এটা বস্তুৱে বেয়া লাগিছে, জুবিন দা আমাৰ মাজত নাই। তথাপিও কি কৰিম আৰু, উপায় নাই। মাৰি পেলালে জুবিন দা, আমাৰ মাজৰ পৰা লৈ গ'ল। সিহঁতক শাস্তি দিব লাগিব, শাস্তি হ'ব লাগিব সিহঁতৰ, এইটোৱে কথা। যি নহওক, এতিয়া মানুহ বহুত চাব আহিছে জুবিন দাক। তো আজি ৰবিবাৰ যিহেতুকে চবেই লগ কৰিব আহে, এবাৰ হ'লে চাব আহে জুবিন দাক। ইমান মানুহৰ মনত মানে কিমান কি কৰি গৈছে জুবিন দাই, একদম ভাবিব নোৱাৰা বস্তু। যি নহওক, এটা ভগৱান ৰূপত আছে ইয়াতে। মোৰ বহুত ভাল লাগিছে মনটো আহি। তো আপোনালোকে আহক, চাওক। তো আজিলৈ এইখিনিয়ে থাকিল, আৰু নেক্সট দিন আহিলে দেখাম। নেক্সট ছানডে আহিম চাগে। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। এতিয়া বাই বাই।